ক'ব বিচাৰিম আজি আমি 2018 চনৰ পৰা মই প্ৰগতি প্ৰজেক্টৰ লগত যি আমি জড়িত হৈ আছিলো বৰ্তমান এতিয়াতো 2025 হ'ল এতিয়া আমাৰ ক্ৰিচিল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমাৰ এই যিটো জিএছ গ্ৰাম শক্তি ৰিচোৰ্চ কেন্দ্ৰ আমাৰ চেণ্টাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত আমাৰ এটা ফাৰ্ষ্ট ঠাইত হৈছে মোৰ সৈতে ফাৰ্ষ্ট ঠাইত মই এতিয়া মোৰ আজি শুভ উদ্বোধনী হৈছে তাতে মই এইটোৱে ক'ব বিচাৰিম ৰিচোৰ্চ কেন্দ্ৰত ধৰি লওক এতিয়া আমাৰ যিটো জিএছ কোৰ্চ হৈছে তাত বিভিন্ন বিত্তীয় দিশৰ যিখিনি বিত্তীয় দিশত আজিকালি বহুতো মহিলা শিক্ষিত নহয় বুলি নকওঁ বহুতো শিক্ষিত কিন্তু তাৰ মাজতে বহুতো নজনাও আছে বিত্তীয় দিশটো বেংকৰ লেনদেন হওক টকা পইচা সঞ্চয় দিশটোও পৰে আজিকালি আৰডি হওক বা ৰেকাৰিং ডিপজিট আছে বা ফিক্সড ডিপজিট আছে আৰু আজিকালি LICটো কৰিছে এনেকে মানে বিত্তীয় দিশ বুলি হওঁতে টকা পইচাৰ মূলতে বুলি ভাবো আমি সেই দিশটো যাতে সকলোৱে আজিকালি বিভিন্ন বিপদৰ সন্মুখীন হ'ব লগা হয় গাঁৱৰ সমাজৰ সকলো মহিলা গতিকে যাতে বিত্তীয় দিশটো জ্ঞানখিনি লৈ পেলাই যাতে তেওঁলোকে ভৱিষ্যতৰ কাৰণে যাতে মানে সুৰক্ষিত হ'ব পাৰে আৰু এই জ্ঞানৰ জৰিয়তে যাতে তেওঁলোকৰ নিজৰ জীৱন প্ৰণালী সুৰক্ষিত হ'ব বুলি ভাবো ভৱিষ্যতৰ কাৰণে আধাৰ কাৰ্ড এতিয়া আমি বৰ্তমান প্ৰয়োজন বুলি আমি গম পাইছো চৰকাৰী যি চৰকাৰী চিকিৎসালয় আছে তাতে 30% আধাৰ কাৰ্ডখন থাকিলে ৰেহাই দিয়ে বুলি গম পাইছো প্ৰত্যেককে আধাৰ কাৰ্ডখন আমাৰ যি আইভিভিএনৰ আমাৰ মাহেকীয়া প্ৰশিক্ষণ হয় আগতে বৰ্তমান ডিচেম্বৰত শেষ হৈছে অহা জানুৱাৰীৰ পৰা এতিয়া বৰ্তমান বেলেগ হোৱা কথা আছে তেতিয়া আমাৰ তাত প্ৰশিক্ষণ দিছিলে আধাৰ কাৰ্ড বনাবলৈ মোবাইলতে শিকাই দিছে আৰু সেইমতে আমি গাঁৱৰ সকলোকে মোবাইলৰ যোগেদি আধাৰ কাৰ্ড কেইখন বনাই দি আছো কিন্তু চিকিৎসালয়ত এখন মানে ৰোগীৰ ক্ষেত্ৰত প্ৰয়োজন 30% ৰেহাই দিয়া বুলি আমি জানিব পাৰিছো এৱাৰনেছ মই এনেকৈ নিব পাৰো মই SHGত আছো মই SHG মেম্বাৰো হওঁ VO টিম মেম্বাৰ হওঁ বৰ্তমান তাৰপিছতে CLFৰো মেম্বাৰ হিচাপে আছো ছচিয়েল কমিটিৰ ফালৰ পৰা এনেকৈ ধৰি লওক এতিয়া বৰ্তমানতো মই এতিয়া পঞ্চায়তৰ মেট হিচাপেও বৰ্তমান জানুৱাৰীত নিয়োগ হৈছো ডিচেম্বৰ 4 তাৰিখৰ পৰা আকৌ গ্ৰাম শক্তি ৰিচোৰ্চ কেন্দ্ৰতো আছো মই মানে SHG আমাৰ যেতিয়া বহিব মাহেকীয়া সভা সপ্তাহে বহে মাহেকীয়া সভা নহয় আচলতে সপ্তাহে বহে আমাৰ SHG হেৰি আকৌ VO গোট মাহেকীয়া বহে তাতে মানে মই তেওঁলোকক আজি এটা মানে RD বিষয়ে কম বা LIC যি আমাৰ বীমা আছে বীমাৰ বিষয়ে কম এনেধৰণৰ মানে আঁচনিসমূহৰ কথা মই নিজে আপোনালোকৰ আগত অৱগত কৰিম বুলি কৈ তেওঁলোকৰ আগত সেই বিষয়খিনি বহলাই ক'বৰ কাৰণে চেষ্টা কৰিম শেষত আপোনাৰ আজি মুক্তি পোৱা বা উদ্বোধন হোৱা এই কেন্দ্ৰটো সন্দৰ্ভত মই নিজে বহুত সুখী হৈছো কাৰণ মই এইখিনি পৰ্যায় পামহি বুলি মই সপোনতো ভবা নাছিলো কাৰণ মই যিটো পৰ্যায়ত আছিলো ভাল লাগিছে আৰু মোক ছাৰ বাইদেউসকল বা গাঁৱৰ সকলো মহিলা সকলোৰ পৰা যাতে মোৰ আছে আমাৰ ক্লাষ্টাৰ মেডি বাইদেউ আছে সকলো ফালৰ পৰা সাহস পালে আৰু আগুৱাই যাবৰ কাৰণে মই ৰাইজৰ ফালৰ পৰা আশীৰ্বাদ বিচাৰিছো আৰু ভাল লাগিছে বহুত News Desk Report, Assam Reports Live.